বন্ধুসকল আজি আপোনালৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম আপোনালোকে হেল্থ আইডি কেনেকৈ বনাব যেটো চিকিৎসাৰ কাৰণে আপুনি হেল্পফুল পাব বা সাহায্য পাব সেইটো আপুনি কেনেকৈ পাব আৰু আপুনি গুগল ক্ৰম ব্ৰাউজাৰত আহি ইয়াতে লিখিব healthid.nd.hm.gov.in লিখি সাৰ্চ কৰিব আৰু আপুনি ইয়াতে পাব আয়ুষ্মান ভাৰত ডিজিটাল মিছন আপুনি ইয়াতে পাব আৰু স্ক্ৰল ডাউন কৰি আপুনি ইয়াতে আহি যাব তাৰ পিছত আপুনি কি কৰিব ইয়াতে লিখিব ক্ৰিয়েট ইয়োৰ হেল্থ আইডি নাও আপুনি কি কৰিব ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখতে দুটা অপচন আছে আপুনি জেনাৰেট ভিয়া আধাৰ আৰু জেনাৰেট ভিয়া ড্ৰাইভিং লাইসেন্স আপুনি দুটাৰে আপুনি কৰিব পাৰিব আপুনি মই এইটো কৰি আছো আধাৰ কাৰ্ডৰ সহায়তে তাৰ পিছত আপুনি কি কৰিব ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব আধাৰ কাৰ্ডৰ নাম্বাৰটো দিয়াৰ পিছত আপুনি কি কৰিব ইয়াতে আই এগ্ৰি আপুনি ইয়াতে ক্লিক কৰি দিব I agree ক্লিক কৰি দিয়াৰ পিছত আপুনি I am robot ইয়াতে ক্লিক কৰি দিব তাৰ পিছত আপুনি সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নম্বৰ ৰেজিষ্টাৰ আছে এইটো মোবাইল নম্বৰ এটা OTP আহিব আপুনি OTP টো ইয়াতে ভৰপুৰ কৰি দিব দিয়াৰ পিছত আপুনি কি কৰিব সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখতে তাৰ পিছত আপুনি যেটো আপোনাৰ হেল্থ আইডিৰ লগত আপোনাৰ মোবাইল নম্বৰটো ৰাখিব বিচাৰিছে হেতু মোবাইল নম্বৰটো ইয়াতে দিব দিয়াৰ পিছত আপুনি সাবমিটত ক্লিক কৰি দিব দিয়াৰ পিছত আপোনাৰ এইটো মোবাইল নম্বৰত এটা OTP আহিব আৰু OTP টো আপুনি ইয়াতে ভৰপুৰ কৰি আপুনি সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ লগত ডিটেইলছ কি আছে আৰু আপোনাৰ এড্ৰেছটো তাৰ পৰা লৈ লব লোৱাৰ পিছত আপুনি ইয়াতে কি কৰিব লাগিব মই দেখুৱাই দি আছো কংগ্ৰেচুলেশ্যন আতিবুৰ ৰহমান ইউ হেভ টেক ফাৰ্ষ্ট ষ্টেপ টাৱাৰ ডিজিট এইটো হৈছে তাৰ মানে তাৰ পিছত আপুনি ইয়াতে কি কৰিব আপোনাৰ হেল্থ আইডি নাম হেল্থ আইডি টো আপুনি ইয়াতে নিজে বনাই লব পাৰিব মই মোৰটো বনাই লৈ আছো ইয়াতে কি বনাই লৈছো মই দিছো ডাইৰেক্ট মোৰ নামটো দিছো ডাইৰেক্ট নামটো দিয়াৰ পিছত আপুনি হেইটো আপোনাৰ আইডি হিচাপে ব্যৱহাৰ কৰিব পাৰিব তাৰ পিছত আপুনি ইয়াতে কি কৰিব আপুনি এইটো এড্ৰেছটো দিব ইয়াতে এড্ৰেছটো দিব ইমেইল আইডি দিব দিয়াৰ পিছত আপুনি ষ্টেটটো সিলেক্ট কৰিব ডিস্ট্ৰিক্টটো কৰাৰ পিছত আপুনি কি কৰিব এইকেইটা আপুনি ভালদৰে চাই লব মই দেখুৱাই দি আছো ইয়াতে মোৰ ভুল হল কি শুদ্ধ হৈছে এইকেইটা আপুনি ভালদৰে চাই লব লোৱাৰ পিছত আপুনি কি কৰিব চাই লোৱাৰ পিছত আপুনি কি কৰিব সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ লগত আপোনাৰ যেটো হেল্থ আইডি আছে হেতু আইডিটো হৈ যাব কেনেকৈ হল মই দেখুৱাই দি আছো ইয়াতে আছে ইয়াতে চাব মোৰ এইটো ইয়োৰ হেল্থ আইডি এইটো আৰু ইয়াতে চাব এইটো মোৰ হেল্থ আইডি ডাউনলোড হেল্থ আইডি কাৰ্ড আপুনি ইয়াতে ক্লিক কৰি আপুনি এইটো ডাউনলোড কৰিব পাৰিব যদি মোৰ ভিডিওটো ভাল লাগে তেনেহলে ভিডিওটো এটা লাইক কৰি দিব তাৰ লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ঘণ্টিটো বজাই ৰাখিব যাতে এই ধৰণৰ নতুন নতুন ভিডিও আৰু পাই থাকে